নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ বছৰটোৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। জানুৱাৰীৰ পৰা জুলাইলৈকে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আগষ্ট মাহৰ দিৱসসমূহৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 আগষ্ট ৱৰ্ল্ড ৱাইড ৱেব দিৱস, ৱৰ্ল্ড ৱাইড ৱেব অৰ WWW ডে। 6 আগষ্ট হিৰোশ্বিমা দিৱস, হিৰোশ্বিমা ডে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামে দুখন ঠাইত দুটা বেলেগ বেলেগ দিনত বোমা নিক্ষেপ কৰিছিল, য'ত লক্ষাধিক লোকৰ মৃত্যু হৈছিল। লিটল বয় নামেৰে প্ৰথমটো বোমা 6 আগষ্ট তাৰিখে হিৰোশ্বিমাত নিক্ষেপ কৰিছিল। 7 আগষ্ট ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, নেশ্যনেল হেণ্ডলুম ডে। 8 আগষ্ট ভাৰত ত্যাগ আন্দোলন দিৱস, কুইট ইণ্ডিয়া মুভমেণ্ট ডে। 1942 চনত ব্ৰিটিছৰ বিৰুদ্ধে কৰা ভাৰত ত্যাগ আন্দোলন এই দিনটোতে সূচনা কৰা হৈছিল। 9 আগষ্ট নাগাচাকি দিৱস, নাগাচাকি ডে। 1945 চনত আমেৰিকাই দ্বিতীয়টো বোমা 9 আগষ্ট তাৰিখে নাগাচাকিত নিক্ষেপ কৰিছিল, যিটো বোমাক ফেটমেন নামেৰে জনা গৈছিল। 9 আগষ্ট বিশ্ব সংস্কৃত দিৱস, ৱৰ্ল্ড সংস্কৃত ডে। 10 আগষ্ট বিশ্ব সিংহ দিৱস, ৱৰ্ল্ড লায়ন ডে। 10 আগষ্ট বিশ্ব জৈৱ ইন্ধন দিৱস, ৱৰ্ল্ড বায়'ফুৱেল ডে। 12 আগষ্ট আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, ইণ্টাৰনেশ্যনেল ইউথ ডে। আমি আগৰ ভিডিঅ' এটাত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কথা পাইছিলোঁ। আপোনালোকৰ যদি মনত আছে তাৰিখটো কমেণ্ট কৰি জনাব। 12 আগষ্ট বিশ্ব হাতী দিৱস, ৱৰ্ল্ড এলিফেণ্ট ডে। 13 আগষ্ট বিশ্ব অংগদান দিৱস, ৱৰ্ল্ড অৰ্গান ডোনেশ্যন ডে। 15 আগষ্ট আমি সকলোৱে জানো স্বাধীনতা দিৱস, ইণ্ডিপেণ্ডেন্স ডে। 19 আগষ্ট বিশ্ব ফটোগ্ৰাফী দিৱস, ৱৰ্ল্ড ফটোগ্ৰাফী ডে। 20 আগষ্ট সদ্ভাৱনা দিৱস, গুড উইল এণ্ড বনাফাইড ডে। 20 আগষ্ট ভাৰতীয় অক্ষয় উৰ্জা দিৱস, ইণ্ডিয়ান অক্ষয় উৰ্জা ডে। এই দিৱসৰ উদ্দেশ্য হৈছে আমাৰ যিবোৰ নৱীকৰণযোগ্য সম্পদ আছে, যেনে সৌৰশক্তি, বতাহ শক্তি, জলবিদ্যুৎ, সেইবোৰৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু ইয়াৰ সজাগতাৰ সৃষ্টি কৰা। 2004 চনৰ পৰা এই দিৱসটো পালন কৰি অহা হৈছে। 23 আগষ্ট ৰাষ্ট্ৰীয় মহাকাশ দিৱস, নেশ্যনেল স্পেচ ডে। 2023 চনৰ 23 আগষ্টত ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ পঠিওৱা চন্দ্ৰযান 3ৰ সফলতাৰ বাবে এই দিৱস পালন কৰা হয়। 26 আগষ্ট আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস, ইণ্টাৰনেশ্যনেল ডগ ডে। 26 আগষ্ট মাদাৰ টেৰেছা বাৰ্ষিকী, মাদাৰ টেৰেছা এনিভাৰ্চেৰী। তেখেতৰ জন্মদিনত এই দিৱস পালন কৰা হয়। 29 আগষ্ট ৰাষ্ট্ৰীয় খেল দিৱস, নেশ্যনেল স্পৰ্টছ ডে। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিনত এই দিৱস পালন কৰা হয়। আজিলৈ ইমানখিনিয়ে আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত বাকী দিৱসবোৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।